নমস্কাৰ, এই ভিডিঅ'টো হৈছে 1 ডিচেম্বৰ অৰ্থাৎ বিশ্ব এইডছ দিৱসৰ দিনা আৰু এইফালে আমি লাইন লৈ আছোঁ খাবৰ কাৰণে। পিছে আমি খোৱা বস্তু নাপালোৱেই, ৰ'দ লৈ মানে ৰ'দকে খাই আকৌ আহিলোঁ ৰেলীলৈ। আৰু এইখিনিতে সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ অৰ্থাৎ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালেই আছে আৰু ভালে থাকক। আৰু আমাৰ নগাঁও নেহেৰুবালিত এইডছ দিৱস ভালদৰে পালন কৰা হৈছিলে আৰু তাতে বিভিন্ন কলেজৰ পৰা ষ্টুডেণ্ট গৈছিলে ৰেলীত যোগ দিবলৈ আৰু আশাকৰ্মীসকলো গৈছিলে আৰু কোনোবা এনেদৰে গৈছিলে সমাজৰ লোক। আৰু এয়া হৈছে আমাৰ নগাঁও গাৰ্লছ কলেজৰ ষ্টুডেণ্ট, আমিও গৈছিলোঁ ৰেলীত। আৰু ৰাতিপুৱা যিহেতু আমি খাবলৈ নাপালোৱেই, অকল লাইনত ৰখি ৰ'দকে খোৱা হৈছিল, সেইকাৰণে আমাক এতিয়া দিলে কল আৰু কণী। ৰেলীৰ পৰা আহি খালোহি আৰু খাই মেলি এয়া বহি আছোঁ। আৰু এফালে আহিছিলে, এয়া দেখিছে নহয় পুতলাটো, ইমান মৰম লগা আছিল। আমি ফটো উঠিলোঁ এখন দুইটাৰ লগতে, মানে হাতীটো আৰু পুতলাটোৰ লগত। আৰু এইফালে মিটিং হ'ল ষ্টাৰ্ট মানে, আৰু এয়া এইডছৰ ওপৰতে কিবা কিবি কৈ আছিলে আৰু আমাৰ মানে মিটিংখনৰ চিফ গেষ্ট হিচাপে গৈছিলে কেশৱ মহন্ত ডাঙৰীয়া। আৰু ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ কিবা এৱাৰ্ডো দিয়া হৈছিলে ডিষ্ট্ৰিক্টবোৰত। আৰু তাৰপিছতে আমাক এইডছৰ ওপৰতে এখন ছবি দেখাইছিল। আৰু এইডছ ৰোগটো ইমান ভয় কৰিবলগীয়া নহয়, আমি যদি সময়মতে যদি চিকিৎসা কৰি সেইটো কৰা হয় তে তাৰ পৰা পৰিত্ৰাণ পাব পাৰি, তাকে দেখাই। সেইদিনা আৰু তাৰপিছতে সেয়া আমাৰ ছবিখন দেখালে। তাৰপিছতে আমাৰ এয়া অৰ্কেষ্ট্ৰাৰ পাৰ্টি আহিছিল, তাকে দুই এটা প্ৰগ্ৰাম চাই মেলি পেলাই ইয়াতে বাটৰ নাট, মূকাভিনয় এনেদৰেও হৈছিলে। তাৰপিছত সেইখিনি ভিডিঅ' কৰি নাথাকিলোঁ আৰু দুপৰীয়া খালোঁ ভাত। ইয়াতে ভালদৰে খুৱাইছিলে বাৰু, মাংস, পনীৰ, দালি, ভাজি এনেদৰে। আৰু 3:30 মানত আমি ঘৰলৈ আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।